এতিয়া আমি কছৰৰ নামাজৰ বিষয়ে দ্বিতীয়টো প্ৰশ্ন মুফতি চাহাবক সুধিম। এতিয়া দ্বিতীয় প্ৰশ্নটো হৈছে, কোনো ব্যক্তিয়ে যদি কছৰ নকৰি সম্পূৰ্ণ নামাজ আদায় কৰে তেন্তে তেওঁ বেছি স্বভাৱ পাব নেকি? তেওঁ বেছি স্বভাৱ নাপায়, কাৰণ আমাৰ মতে কছৰ কৰাটো, সফৰত কছৰ কৰাটো এইটো ৱাজিব হয়। এইটো জাইজ বা মুবাহ বা মুস্তাহাব নহয়, ৱাজিব হয়। আৰু এটা কছৰ কৰা যেতিয়া ৱাজিব হয় তেন্তে তেওঁ কৰিবই লাগিব কছৰ। নমাজ 4 ৰেকাতিয়া নমাজবিলাকত 2 ৰেকাত তেওঁ পঢ়িবই লাগিব। এতিয়া যদি তেওঁ নিজে ভাবে মই 4 ৰেকাত পঢ়িলে বেছি স্বভাৱ পাম নেকি, নহয়। তেওঁ 4 ৰেকাত পঢ়িলে কেতিয়াবা হয়তো তেওঁৰ নমাজো নহ'ব পাৰে। সেইকাৰণে তেওঁ কছৰ কৰাটো, তেওঁ অকলে নমাজ পঢ়িলে তেওঁ কছৰেই কৰিব। কাৰণ এইটো আল্লাহৰ ফালৰ পৰাও কোৱা হৈছে। আল্লাহ তাআলাই কৈছে, ওয়াইজা জাৰাবতুম ফিল আৰদি ফালাইছা আলাইকুম জুনাহুন আন তাকসুৰু মিনাছ সালাত। যেতিয়া তুমি জমিনত সফৰ কৰিবা, তোমাৰ ওপৰত কোনো গুনাহ নাই যেন তুমি নমাজত কছৰ কৰা। আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হদিছত আছে যে লিকৌলি ইবনে আব্বাছ ইন্নাল্লাহ ফাৰাজা আলা লিসানি নবিয়ুকুম সালাতুল মুকিমি আৰবান ওয়াল মুসাফিরু রাকাতাইন। যেনে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুখেদি, জুবানেৰে উম্মতক কোৱাই দিছে যেন মুকিম থকা অৱস্থাত তুমি 4 ৰেকাত নমাজ পঢ়া আৰু সফৰত থকা অৱস্থাত তুমি 2 ৰেকাত নমাজ পঢ়া। এতিয়া 2 ৰেকাতৰ জেগাত যদি মই ভাবোঁ নহয় মই বেছি স্বভাৱ পাম, মই 4 ৰেকাত পঢ়ি দিছোঁ, তেন্তে মোৰ নমাজো নহ'ব, ৱাজিব হয়, বৰঞ্চ গুনাহ হ'ব। স্বভাৱ বেছি নহয়, গুনাহ হ'ব মোৰ বেছি। ইনশাআল্লাহ আপুনি নিশ্চয় বুজি পাইছে কথাটো। প্ৰিয় দৰ্শকসকল, এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ নিশ্চয় পালোঁ। এতিয়া আমি তৃতীয়টো প্ৰশ্নলৈ আগবাঢ়োঁ। তৃতীয়টো প্ৰশ্ন হৈছে, মুছাফিৰজনে নামাজত কছৰ ক'ৰ পৰা কৰিব? 78 কিলোমিটাৰ ভ্ৰমণ কৰাৰ পাছত নে ঘৰৰ পৰা ওলাই নামাজৰ সময় হ'লে তেখেতে কছৰৰ নামাজ আদায় কৰিব? মানে এজন ব্যক্তি 78 কিলোমিটাৰ যোৱাৰ পাছত তেখেতে কছৰ আদায় কৰিব, নে 78 কিলোমিটাৰ নোযোৱাৰ আগতেই মানে ঘৰৰ পৰা ওলাই তেখেতে ক'ৰ পৰা নামাজ আদায় কৰিব? কোনডোখৰ ঠাইৰ পৰা তেখেতে নামাজ আদায় কৰিলে কছৰ নামাজত বুলি ধৰা যাব? হয়, সেইজন ব্যক্তিয়ে নিজৰ ঘৰৰ পৰা ওলোৱাৰ পাছতে তেওঁ কছৰ কৰা আৰম্ভ নকৰে। নিজৰ জেগাৰ সেইখিনি আবাদীৰ পৰা তেওঁ ওলাই আহিব লাগিব। আবাদী বুলি ক'লে আমি বুজোঁ যে যিডোখৰ জেগাত তেওঁ বজাৰ হাট কৰে, ডাকঘৰ চাকঘৰ বা ATM আছে, সেইখিনি জেগাৰ পৰা তেওঁ ওলাই আহিব লাগিব। মানে তেওঁ নিজৰ জেগাডোখৰ এৰিব লাগিব। নিজৰ জেগাডোখৰ, নিজৰ চহৰডোখৰ বা নিজৰ অঞ্চলটো এৰিব লাগিব। তেওঁৰ অঞ্চলটো যিমানটো ঠাইত আছে সিমানটোৰ পৰা তেওঁ ওলাই আহিব তেতিয়াৰ পৰা তেওঁ কছৰ কৰা আৰম্ভ কৰিব। মানে নিয়তটো 78 কিলোমিটাৰ হ'ব লাগিব। নিয়তটোতো 78 কিলোমিটাৰ তেওঁ থাকিব লাগিব, তেতিয়াহে তেওঁ ঘৰৰ পৰা ওলাই নিজৰ জেগাডোখৰ এৰি পিনি য'ত বজাৰ হাট কৰে তাৰ পৰা ওলাই আহি মেলিয়েই তেওঁ 2-3 কিলোমিটাৰ ভিতৰত যদি নমাজৰ সময় হয় তেন্তে তেওঁ কি কৰিব? কছৰ কৰিব। নমাজত 2 ৰেকাত পঢ়িব, 4 ৰেকাতৰ জেগাত 2 ৰেকাত নমাজ পঢ়িব। ঠিক আছে। এতিয়া আমাক মুফতি চাহাবে কছৰৰ বিষয়ে আৰু প্ৰশ্ন আমি মুফতি চাহাবক কৰিম। এই যিকেইটা প্ৰশ্ন আমি কৰিলোঁ তাৰ উত্তৰ সুন্দৰভাৱে দিছে, আৰু আমাৰ দৰ্শকসকলে নিশ্চয় এই ভিডিঅ'খিনি চাইছে আৰু আপোনালোকে মাছলাখিনিৰ ওপৰত গৌৰ আৰু ফিকিৰ কৰিছে আৰু নিশ্চয় বুজি পাইছে। যদি আপোনালোকে আৰু তেনেকুৱা মাছাইল আপোনালোকে আৰু বিচাৰে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু আনকো শ্বেয়াৰ কৰক, যে সকলো মুমিন ভাইয়ে আমাৰ এই যিখিনি যাৱতীয় যিখিনি মাছাইল আমাক সদায় দৰকাৰ হয়, এই মাছাইলখিনি আমি যে প্ৰত্যেকে জানো আৰু আমাৰ লগৰ ভাইজনো এইখিনিৰ ওপৰত অৱগত হয় আৰু মাছাইলৰ ওপৰত চলে। ইয়াকে কৈ আমি আগলৈ আগবাঢ়িম দ্বিতীয়টো ভিডিঅ'লৈ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ জনালোঁ। مولاي صل وسلم دائما مولاي